আজিৰ ভিডিঅ'ত মই আপোনালোকক ৱাশ্বিং মেচিন কেনেকৈ চলাব লাগে সেইটো দেখুৱাম সম্পূৰ্ণ ফুল প্ৰসেস দেখুৱাম বহুতে ৱাশ্বিং মেচিন ইউজ কৰি আছে কিন্তু তেওঁলোকে কিছুমান ভুল কৰি আছে তাৰ ফলত ৱাশ্বিং মেচিনটো বেছি দিন লাষ্টিং নকৰে ঠিক আছে গতিকে আজি মই আপোনালোকক ধুনিয়াকৈ শিকাই দিম কেনেকৈ ৱাশ্বিং মেচিনটো ব্যৱহাৰ কৰিব লাগে যাতে আপোনালোকৰ ৱাশ্বিং মেচিনটো বহু দিন লাষ্টিং কৰে ঠিক আছে এইটো হল LG কোম্পানীৰ ৱাশ্বিং মেচিন এইটো আছে 7 কিলো তো আপোনালোকে কিমান কিলোৰ ৱাশ্বিং মেচিন ল'ব লাগিব অটো ল'ব লাগে নে সেমি অটো ল'ব টপ লোড ল'ব নে ফ্ৰন্ট লোড ল'ব গতি সেই বিষয়ে মই আপোনালোকক আগতে কম তো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব কাৰণ এইটো ভিডিও চোৱাৰ পিছত আপোনালোকে ৱাশ্বিং মেচিন কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আৰু বেলেগ ভিডিও চোৱাৰ দৰকাৰ নাই গতিকে আজিৰ ভিডিওত মই আপোনালোকক সম্পূৰ্ণ ৱাশ্বিং মেচিন ৰিলেটেড এইটো ভিডিও হয় ৱাশ্বিং মেচিনটো কেনেকৈ চলাব লাগে কেনেকৈ শুকাব লাগে কিমান পানী দিব লাগে গোটেইখিনি ডিটেইলছত কথা পাতিম তো এতিয়া আপোনালোকে যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৱাশ্বিং মেচিন লোৱা নাই তেওঁলোকক মই আগতে কওঁ আপোনালোকে ৱাশ্বিং মেচিনটো ল'বলৈ গ'লে অটো ল'ব নে সেমি অটোমেটিক ল'ব ঠিক আছে তাৰপিছত আপোনালোকে টপ লোড ল'ব নে ফ্ৰন্ট লোড ল'ব তাৰপিছত আহিল কিমান কিলো ল'ব সেইটো মই কম যদি আপোনালোকৰ ঘৰত পানীৰ টেংকিৰ সুবিধা আছে আপোনালোকে অটোমেটিক ল'ব পাৰে ঠিক আছে সেইটো পানীৰ টেংকি থাকিলে আপোনালোকে অটোমেটিক ল'ব পাৰে যদি পানীৰ টেংকি নাই তেনেহলে আপোনালোকে সেমি অটো ল'ব পাৰে আপোনালোকক দোকানত গৈ ক'লে হ'ল যে সেমি অটো বা অটো ঠিক আছে পানীৰ টেংকি যদি আছে অটো ল'ব যদি নাই সেমি অটোমেটিক ল'ব তাৰপিছত আপোনালোকে টপ লোড ল'ব নে ফ্ৰন্ট লোড ল'ব এতিয়া বহুতে নাজানে টপ লোড আৰু ফ্ৰন্ট লোড যিটো কাপোৰ ওপৰেৰে ইয়াতে দিয়ে সেইটো হৈছে টপ লোড আৰু যিবিলাক মেচিনত এইফালেৰে আগেদি দিয়ে সেইবিলাক হৈছে ফ্ৰন্ট লোড এতিয়া আপোনালোকে কিমান কিলোৰ মেচিন ল'ব 5 কিলো ল'ব নে 7 কিলো ল'ব নাই তাতকৈ অধিক ল'ব আপোনালোকৰ বহুতে ভাবে কি পইচা বেছি গৈ আছে বেছি কিলো ল'ম বা ডাঙৰ ল'ম সেইটো নহয় যদি আপোনালোকৰ 2-3 জন মানুহৰ কাপোৰ আছে 2-3 জন 4 জন মানুহৰ কাপোৰ আছে ডেইলি ধুব লাগে তেনেহলে আপোনালোকে 5 কিলো ৱাশ্বিং মেচিন সাফিচিয়েন্ট ঠিক আছে আৰু যদি আপোনালোকৰ ডেইলি 10-12 জন মানুহৰ কাপোৰ ধুব লাগে তেনেহলে 7 কিলো ল'ব পাৰে তাৰ ওপৰত ল'ব পাৰে তো যদি অলপ কাপোৰ ধুব লাগে যদি আপোনালোকে বেছি ডাঙৰ লয় তেনেহলে পানীটো বেছি কৈ দিব লাগিব ঠিক আছে সেইটো হল কথা তো এতিয়া কথা হল আপোনালোকে কেনেকৈ এইটো চলাব লাগে মই আপোনালোকক এটা দেখুৱাই আছো ঠিক আছে তো আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে সুইচ আছে এইটো হল শুকুৱাৰ কাৰণে এইটো হল ৱাশ্বিংৰ কাৰণে ঠিক আছে অটোমেটিকত ইফালেৰে আহিব পানী এইটো হল ওৱাটাৰ সাপ্লাই আৰু সেমি অটোমেটিকত ইয়াতে পাইপডাল নাথাকে তো ওপৰেৰে আপোনালোকে পানী ভৰাব লাগে ইয়াতে পানী আছে এতিয়া মই আপোনালোকক ইয়াৰে এইটো ব্যৱহাৰটো কৈ আছো এতিয়া শুকুৱাটো মই পিছত কম যেতিয়া কাপোৰখিনি ধোৱা শেষ হৈ যাব তেতিয়া মই শুকুৱাটো দেখুৱাম এতিয়া মই আপোনালোকক কেনেকৈ এইটো চলাব লাগে সেইটো দেখুৱাম ঠিক আছে প্লাগত মোৰ প্লাগটো দিয়া আছে এই ইয়াতে দুটা সুইচ আছে ঠিক আছে এটা আছে অফ অন ইয়াতে দেখিছে এইটো হল আপোনালোকৰ কাপোৰ দিয়াৰ পিছত কিমান সময় মেচিনটো চলাব এইটো হল ইয়াতে আছে জেন্টেল নৰমেল ষ্ট্ৰং আপোনালোকে ক'ত ৰাখিব লাগে সেইটো মই কৈ আছো যদি আপোনালোকৰ পাতল কাপোৰ আছে যেনেকুৱা ধৰক লেপৰ ৱাৰ হওক একদম পাতল কাপোৰ তেনেকুৱা ধৰণৰ আপোনালোকে জেন্টেলত দিব আৰু ডেইলি ইউজ কৰা কাপোৰবিলাক যেনে ধৰক শাৰ্ট হওক টি-শাৰ্ট হওক গেঞ্জি কাপোৰ হওক তেনেহলে আপোনালোকে নৰমেলত দিব আৰু ধৰক আপোনালোকৰ ষ্ট্ৰঙত কেতিয়া যদি আপোনালোকে ইয়াতে জিন্স পেন্ট দিয়ে কম্বল দিয়ে হেনহেন কাপোৰত আপোনালোকে ষ্ট্ৰংটো দিব ঠিক আছে এতিয়া কথাটো হল এইটো হৈ গল যদি আপোনালোকে একদম পাতল কাপোৰ দিয়ে লেপৰ ৱাৰৰ নিচিনা কাপোৰ দিয়ে তেনেহলে জেন্টেলত দিব ডেইলি ইউজ কৰাৰ কাৰণে আপোনালোকে যিবিলাক কাপোৰ দিব সেইবিলাক নৰমেলত থৈ দিব এইটো আৰু যদি আপোনালোকে জিন্স পেন্ট দিয়ে তেনেহলে আপোনালোকে ষ্ট্ৰঙত থৈ দিব এইখিনি বুজি পালে তাৰ পিছত এতিয়া পানী কিমান দিব ইয়াতে এইখন কাপোৰ এতিয়া মই আপোনালোকক ধুই কেনে দেখুৱাম এইখন কাপোৰ কেনেকৈ ধুম সেইটো দেখুৱাম ঠিক আছে তো এইখন কাপোৰ মই আপোনালোকক ধুই দেখুৱাম তাৰ আগত পানী কিমান দিছো পানী এই কাপোৰবিলাক যাতে মেচিনত ডুবি থাকে তেনেকৈ আপোনালোকে পানীবোৰ দিব ঠিক আছে পানীটো দিয়াৰ পিছত ইয়াতে আপোনালোকৰ মই এতিয়া চেম্পুলৰ কাৰণেহে দেখুৱাই আছো আপোনালোকক তো ইয়াতে লিকুইড ডিটাৰজেন্ট যিবিলাক আছে সেইবিলাক দিলে ভাল ঠিক আছে তো এতিয়া মই এইখন ইয়াতে দিছো আপোনালোকে চাওক এইখন দিব পানীত ডুবাই কেনে দিব আপোনালোকে ইয়াতে মই পানীত ডুবাই দিছো ইয়াতে ঠিক আছে ডুবোৱাৰ পিছত এই ঢাকনখন আপোনালোকে মাৰি দিব ঠিক আছে ইয়াতে মাৰাৰ পিছত মই সুইচটো দি লওঁ
তাৰপিছত ইয়াতে নৰ্মেল আছে ঠিক আছে তো নৰ্মেলত থাকিব এইটো আপোনালোকে যদি বেছি কাপোৰ দিয়ে বেছি কাপোৰ দিলে আপোনালোকে এই 15 লৈকে দিব পাৰে ঠিক আছে যদি আপোনালোকে কম কাপোৰ দিয়ে তেনেহ'লে আপোনালোকে ইয়াতে 6 9 লাগি দিব পাৰে তো আপোনালোকক চেম্পুলৰ কাৰণে দিছোঁ যিহেতু মই আপোনালোকক এনে কমকৈ এইটো কম সময়ৰ কাৰণে ঘূৰাই দেখুৱাম তো মই ইয়াতে 3 লৈকে দিছোঁ ঠিক আছে তো এতিয়া ঘূৰিবলৈ ষ্টাৰ্ট কৰিছে এইটো আপোনালোকে চাব পাৰে ঠিক আছে চাওক তো মই যিখিনি বুজালোঁ আপোনালোকক সেইখিনি হয়তো আপোনালোকে বুজি পালে এইটো নৰ্মেলত দিছোঁ ডেইলি আপোনালোকে যিটো ইউজ কৰিব কাপোৰবিলাক সেইটো আপোনালোকে নৰ্মেলত দিব ঠিক আছে আৰু বেছি কাপোৰ দিলে আপোনালোকে 15 লৈকে দিব আৰু কম কাপোৰ দিলে আপোনালোকে 9 বা 6 লৈকে দিব ঠিক আছে কাপোৰখন ধোৱা হোৱাৰ পিছত কেনেকৈ শুকুৱাই ৱাশ্বিং মেচিনত মই আপোনালোকক সেইটো দেখুৱাম বহুতে ৱাশ্বিং মেচিন ল'ম বুলি ভাবি আছে বা তেওঁলোকে ৱাশ্বিং মেচিনটো কেনেকৈ চলাব লাগে সেইটো নাজানে সেইকাৰণে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ লৈ আহিছোঁ কাপোৰখন ধোৱা শেষ হোৱাৰ পিছত কেনেকৈ শুকাব লাগে কাপোৰখন মই আপোনালোকক ফুল প্ৰচেছটো দেখুৱাম শুদ্ধভাৱে কেনেকৈ শুকুৱাব লাগে কাপোৰটো সেইটো দেখুৱাম কাপোৰখন ধোৱাৰ পিছত যিখিনি পানী থাকিব সেইখিনি কেনেকৈ উলিয়াই পেলাব লাগে সেইটো দেখুৱাই আছোঁ মানে কাপোৰখন আগতে ধোৱাটো শেষ হৈ লওক ইয়াত কাপোৰ দিয়াৰ আগতে আপোনালোকে যাতে কাপোৰত কোনো ধৰণৰ পইচা নাথাকে পিন নাথাকে ঠিক আছে বহুতৰে পিন থাকে তাৰপিছত পইচা থাকে কিছুমান হাৰ্ড টাইপৰ বস্তু থাকে যাতে সেনেকুৱা বস্তু আপোনাৰ হাতত বা পকেটত তাতে নাথাকে কাৰণ যদি তাতে পইচা কিবা কৰি পৰে তাত কি হ'ব যিটো তলত দাগ হেন আছে সেইবোৰ কি হৈ যাব ক্ৰেছ হৈ যাব তাৰ ফলত কাপোৰ দিলে কি হ'ব কাপোৰবোৰ বেয়া হৈ যাব ঠিক আছে তো কাপোৰখিনি ধোৱা হ'ল কমপ্লিট এতিয়া আপোনালোকক কাপোৰখিনি কেনেকৈ ওলাব লাগে পানীখিনি কেনেকৈ পেলাই দিব লাগে সেইটো মই আপোনালোকক এতিয়া দেখুৱাম তো কাপোৰখন ধোৱা হ'ল এতিয়া কাপোৰখন কি কৰিম মই কাপোৰখন ইয়াৰ পৰা উলিয়াই ল'ম উলিয়াৰ আগত মই কি কৰিম ইয়াৰ যিখিনি পানী আছে লেতেৰা পানী সেইখিনি মই ইয়াৰ পৰা উলিয়াই পেলাম কেনেকৈ উলিয়াই পেলাম এইটো যে আছে আপোনালোকৰ ৰাইট সাইডে যিটো আছে আপোনাৰ এইটো দেখিছে ইয়াতে দুটা আছে ইয়াতে আছে দুটা সুইচ তো পানীখিনি উলিয়াই পেলোৱাৰ কাৰণে এইটো আপোনালোকে ইয়াতে আনিব লাগিব ড্ৰেইনত আপোনালোকে দিব লাগিব ঠিক আছে মই ইয়াতে ড্ৰেইনত দি দিছোঁ ঠিক আছে ড্ৰেইনত দিয়াৰ লগে লগে ইয়াৰ পৰা পানীখিনি নোহোৱা হৈ যাব চাওক পানীখিনি ক'ত যাব এই যে পিছফালে এডাল পাইপ আছে এইডাল পিছফালে পাইপ আছে সেই পাইপডালেৰে ওলাই যাব ঠিক আছে ইয়াতে ওলাই গৈছে ঠিক আছে তো পানীখিনি ওলাই যোৱাৰ পিছত কি কৰিম কাপোৰটো ইয়াৰ পৰা উলিয়াই ল'ম তো পানীখিনি গোটেই ওলাই গ'ল তাৰপিছত ইয়াৰ পৰা মই কাপোৰখন উলিয়াই বহুতে কি কৰে ইয়াতে কাপোৰখন টিপে বা পানীখিনি হেৰি কৰি পেলাই কিন্তু এইটো আপোনালোকে কৰিব নালাগে ইয়াৰ পৰা উলিয়াই কেনে আপোনালোকে ইয়াতে দিব ঠিক আছে দি দিলোঁ যিমান জিকা থাকিলেও একো নহয় ইয়াতে দিয়াৰ পিছত এখন ইয়াতে ঢাকন থাকে এইখন আপোনালোকে কিন্তু দিবলৈ নাপাহৰিব ঠিক আছে এইখন দি কেনে ইয়াতে সমান কৰি দিব আপোনালোকে হেঁচি দিব ঠিক আছে এইটো হেঁচি দিব হৈ গ'ল ইয়াৰ পৰা ওলাই কেনে ইয়াতে ডাইৰেক্ট দি দিলোঁ তাৰপিছত এইখন ঢাকনখন দি দিলোঁ এইখন দিব তাৰপিছত এইটো দি দিব ইয়ালৈকে বুজি পালে আপোনালোকে এতিয়া আপোনাৰ কাম কি হ'ব চিম্পল প্ৰচেছ এইটো যে দেখিছে ইয়াত এইবাৰ এইখিনিৰ কাম ইয়াৰ পিছত নাই কাপোৰখন ধোৱা হোৱাৰ পিছত এইফালে আপোনালোকে চাব লগা নাই ঠিক আছে তো ইফালে ড্ৰেইন হৈ গ'ল এইটো এনেকৈ থাকিব তাৰপিছত আপোনালোকে এইটো যে চুইচ আছে এইটো শুকুৱাৰ কাৰণে আপোনালোকে এইটো গোটেইখিনি ঘূৰাই দিব ঠিক আছে মই কমপ্লিট ঘূৰাই দিছোঁ এইটো চাওক আপোনালোকে কাপোৰখন শুকাই আছে যেতিয়া কাপোৰখন শুকাই থাকে এই মেচিনটো চলি থাকে তেতিয়ালৈকে আপোনালোকে এই ঢাকনখন খুলিবলৈ চেষ্টা নকৰিব ঢাকনখন খুলিলে কি হয় কেতিয়াবা হয়তো কাপোৰবিলাক ওলাই যাব পাৰে সেইকাৰণে আপোনালোকে সেফটি মোডত আপোনালোকে ওচৰত থাকিব বা সৰু চলিক ইয়াৰ পৰা দূৰত ৰাখিব ঠিক আছে আপোনালোকে কেতিয়াও ঢাকনখন খুলিবলৈ চেষ্টা নকৰিব এই বগা সুইচটো যেতিয়াই ইয়ালৈকে আহিব তাৰপিছত অটোমেটিক্যালি এই মেচিনটো অফ হৈ যাব ঠিক আছে মই 5 লৈকে দিছিলোঁ এই 5ৰ পৰা এই বগা সুইচটো যে আছে আপোনালোকে বগাখিনি দেখিছে এই বগাখিনি যেতিয়া এই অফ বটনটোলৈকে আহিব তেতিয়া অটোমেটিক্যালি এই বস্তুটো অফ হৈ যাব ঠিক ফাইনেলি কাপোৰখন শুকোৱা হৈ গ'ল এতিয়া মই আপোনালোকক উলিয়াই দেখাই আছোঁ কিমান দূৰ শুকুৱাইছে তো এইখন হৈছে কাপোৰ মই
ধুইছিলোঁ, ধোৱাৰ পিছত শুকাবলৈ দিছিলোঁ। আপোনালোকে এইখন আধা ঘণ্টা যদি অলপ ৰ'দত অলপ ৰ'দতো দিয়ে একদম কমপ্লিট শুকাই যাব। এইটো 80% ইয়াতে শুকাই গৈছে। যদি আপোনালোকে ইয়াতে টিপেও জোৰকৈ টিপে তথাপিও আপোনালোকে ইয়াৰ পৰা পানী উলিয়াব নোৱাৰে। তো মোটামুটি এইখন কাপোৰ শুকুৱাই গৈছে বুলি আপোনালোকে ক'ব পাৰে। 100% নুশুকুৱাই, আপোনালোকৰ ইয়াতে 80% কাপোৰখন শুকুৱাই যায়। তো আপোনালোকে অকণমান ৰ'দত বা যদি আপোনালোকে এক ৰাতি যদি আপোনালোকে ফেনত দি দিয়ে তো ৰাতিপুৱালৈকে আপোনালোকে এইখন পিন্ধিব পাৰিব। তো এইখিনি আছিল কাপোৰ ধোৱাৰ প্ৰচেছ, ধোৱাৰ পৰা শুকুৱালৈ। যদি আপোনালোকৰ কিবা কনফিউজ আছে মই আকৌ এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে ইয়াতে আপোনালোকে গোটেই পেনেলখন দেখিছে, 4টা চুইচ আছে টোটেল। 4টা চুইচত আপোনাৰ কাম হ'ব ধোৱাৰ সময়ত এই দুটাৰ, ঠিক আছে। তো ৰাইট চাইডে এটা চুইচ আছে আৰু এইটো ৱাছ ৰাইন্স বুলি, এইটো আপোনালোকে ধোৱাৰ সময়ত ওপৰৰ পিনে থাকিব লাগিব। তো প্ৰথমতে চুইচটো দিয়াৰ পিছত আপোনালোকে এই 3 নম্বৰ চুইচটো চাব। 3 নম্বৰ চুইচটো আপোনালোকে ৱাছ ৰাইন্স বুলি যিটো লিখা আছে সেইটো ধোৱাৰ সময়ত ওপৰৰ পিনে ৰাখিব। 1 নম্বৰ কথা। 2 নম্বৰত আপোনালোকে যদি একদম পাতলা কাপোৰ দিছে তেনেহ'লে আপোনালোকে পাতল কাপোৰ দিলে এইটোত জেণ্টেলত ৰাখিব। যদি আপোনালোকে ডেইলি কাপোৰ ইউজ কৰে, শাৰ্ট হওক, টি চাৰ্ট হওক, কাপোৰ হওক, নৰ্মেলত দিব। আৰু যদি আপোনালোকে জিন্সৰ পেণ্ট দিছে, কম্বল দিছে তেনেহ'লে ষ্ট্ৰঙত ৰাখিব। তাৰপিছত আপোনালোকে যদি বেছিকৈ কাপোৰ দিছে একদম গোটেইখিনি দি দিব, আৰু যদি অলপ কাপোৰ দিছে 9লৈকে বা 12লৈকে দিলেও হ'ব। তো এইখিনি হ'ল কাপোৰ ধোৱাৰ প্ৰচেছ। পানী কিমান দিব, কাপোৰখন ডুবি যোৱাকৈ পানী দিব, এইখিনি বুজি পালে। তাৰপিছত কাপোৰখন ধোৱা শেষ হোৱাৰ পিছত আপোনালোকে এইটো যে আছে ড্ৰেইন কৰি দিব, পানীখিনি ওলাই যাব। এইবাৰ আপোনালোকৰ কাম কি হ'ল, কাপোৰখন শুকুৱাব লাগে। শুকুৱাবলৈ হ'লে আপোনালোকে কাপোৰখন উলিয়াই ইয়াৰ পৰা ইয়াতে দি দিব। দিয়াৰ পিছত চিম্পুল এইটো আপোনালোকে ইয়ালৈকে ঘূৰাই দিব। যেতিয়ালৈকে শেষ নহয় অট'মেটিক বন্ধ হৈ যাব। বন্ধ হোৱাৰ লগে লগে কাপোৰখন ওলালে আপোনালোকৰ হৈ গ'ল। এইখিনি আছিল চিম্পুল প্ৰচেছ। তো ভিডিঅ'টো চাই কেনে পালে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।